হেল্ল' বন্ধুসকল, আমি আপোনালোকক স্বাগতম জনাইছোঁ টেকনিকেল ছাপোৰ্ট চেনেলৰ পৰা। গতিকে মই আজি আলোচনা কৰিম যে আপোনাৰ যদি PMGY লিষ্টত নাম আছে কিন্তু নামখন ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে কিন্তু এতিয়াও টকা সোমোৱা নাই। কাৰণটো কি? এতিয়া আমি যাম ক্ৰম অথবা ব্ৰাউজাৰত। মই গৈ আছোঁ, তাৰপিছত ইউচিত গ'লেও হ'ব, ইউচিত গৈ আছোঁ। ইউচিত গৈ টাইপ কৰি দিব আপুনি PMGY ৰেজিষ্টাৰ্ড বেনিফিচিয়াৰী। দিয়াৰ লগে লগে আহি যাব, পেজটো খোল খাব। খোল খোৱাৰ পিছত আপুনি দেখিব IAY PMAYG বেনিফিচিয়াৰী। প্ৰথম যিটো লিংক হয় সেইটোত ক্লিক কৰি দিব। দিয়াৰ লগে লগে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াত নাম্বাৰটো দিব লাগিব। যিসকল ব্যক্তিৰ PMG প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নাম আছে, সেইখন মানুহৰ সকলোৰে এটা এটাকৈ PMG ID নং আছে, সেইটো মাৰি দিব ইয়াত AS10000040। তাৰপিছত ছাবমিট কৰি দিব। দিয়াৰ লগে লগে আহি গৈছে, চাওক একাউণ্ট ষ্টেটাছ। যিহেতু টকাখিনি একাউণ্টত সোমায়, সেইকাৰণে চাব লাগিব একাউণ্টত কোনো প্ৰব্লেম আছে নেকি। গতিকে ইয়াত চাব, যদি ভেৰিফাই দিয়া থাকে, একাউণ্ট ষ্টেটাছত যদি ভেৰিফাই দিয়া থাকে তেনেহ'লে কোনো প্ৰব্লেম নাই। আৰু যদি ফাৰ্ষ্ট ইনষ্টলমেণ্ট ৰিজেক্টেড বাই বেংক, এইটো বেংকে ৰিজেক্ট কৰিছে আৰু সেইকাৰণে FTO হোৱা নাই। তাৰপিছত আৰু এটা কথা হ'ল যে আপোনালোকক চাব লাগিব ফটো আপলোড হৈছেনে নাই। যদি ফটো আপলোড নহয় তেনেহ'লেও এইটো এটা প্ৰব্লেম হৈ থাকিব পাৰে। আজিৰ ভিডিঅ' ইমানলৈকে। যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। থেংকছ। জয় আই অসম।